হেল্ল' বন্ধু বান্ধৱীসকল, আজি ক'ত যাম, কেনেকৈ যাম, কিহৰ কাৰণে যাম সকলোখিনি ক'ম। যিহেতু ৰাতি আমি আজি ঘৰৰ পৰা এতিয়া ঘৰৰ গাড়ীখন লৈ পেলাই গুৱাহাটী অভিমুখে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি ট্ৰেইনত যাম। 5:30 বজাত আমাৰ ট্ৰেইন আছে। 5:30 বজাত ট্ৰেইনত আমি ক'ত যাম, কি কৰিম সকলোখিনি কৈ আছোঁ। 5:30 বজাত আমি পাটনালৈ যাম। পাটনাত মাইক দেখুৱাম বুলি পাটনাত আহিছোঁ। আহি ৰেল ষ্টেচন পাই গ'লোহি। গুৱাহাটী ৰেল ষ্টেচন, কামাখ্যা ৰেল ষ্টেচন আমি পাই গ'লোহি। এয়া মাই বেমাৰ হৈ আছে, অলপ বিষ বেমাৰ হৈ আছে। যিহেতু সেইকাৰণে মাইক অলপ বেছিয়ে হৈ আছে, বিষ বেমাৰটো ইয়াত ভাল হোৱা নাই। সেইকাৰণে পাটনালৈ লৈ যাবলৈ আহিছোঁ। পাটনা অভিমুখে আমি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলোঁ ৰেল যোগেদি। আৰু মোৰো অলপ বেমাৰ হৈ আছে, সেইখিনিও দেখুৱাই আহিম বুলি ওলাইছোঁ গোটেইখিনি। সকলোখিনি যিহেতু ৰাতিয়ে আহিছে, সেইটো কাৰণে 5:30 বজাত ট্ৰেইন আছে, যিহেতু ৰাতিয়ে আহিছে, সকলো টোপনি ক্ষতি হৈ আছে। সেইকাৰণে পূৰা সকলো ট্ৰেইনখনত যিমান আছে সকলোখিনি ৰাতিপুৱা এতিয়া শুই আছে। আৰু আমি আহি আছোঁ। কিমান সময়ত পামগৈ, কি পাম, কি পাই যাম, সেইবিলাক একো নাজানো। প্ৰথমবাৰৰ বাবে আহিছোঁ পাটনালৈ। আপোনালোকক দেখুৱাই গৈ থাকিম কি ক'ত পাম, মানে সকলোখিনিতো আমিতো যিহেতু মেইন টাউনৰ মাজেদি নাযাম, সকলোখিনি নেদেখিব। কিন্তু ৰেল আলিৰ কাষে কাষে যিবিলাক বস্তু আপোনালোকে দেখিব, সেইবিলাক দেখুৱাই যাম বুলি ভাবিছোঁ। আৰু এয়া চাহ বাগান পাইছোঁহি। আমাৰ অসমৰ নিচিনাই ইয়াতো আমি চাহ বাগান পাইছোঁহি। এয়া দেখিছে, ইয়াত বগা বগা শিলৰ মানে এখন নদী, বৃহৎ ডাঙৰ ডাঙৰ নদী, বহুত কেইখন তেনেকুৱা নদী পোৱা গৈছে। আৰু সকলোবোৰ উঠাব পৰা নাই, যিহেতু এইবিলাক চাহপাতৰ বাগান আমাৰ অসমৰ নিচিনা। এয়া পাটনা পোৱাগৈ নাই, বেংগলৰ ছাইডৰ এইবিলাক আমি পাইছোঁহি ইমানখিনিমান। আৰু তাত চাহপাতৰ একদম ডাঙৰ ডাঙৰ বাগান, ৰেল চাইডে তুলি কৰি আছে চাহপাতবিলাক। এইবিলাক চব নদীবিলাক শিলৰ নদী, শিল অহা নদী। সকলোখিনি তুলিব পৰা নাই, যদিও মাজে মাজে তুলি দেখুৱাইছোঁ। এইবিলাক ডাঙৰ ডাঙৰ শিলৰ নদী, চব শিল আহিছে, গাড়ী দি লোড কৰি আছে। যিবোৰ ৰাস্তাত লাগে চেণ্ড গ্ৰেভেল, সেইবিলাক লোড কৰি আছে। এইবিলাক ডাঙৰ ডাঙৰ নদী, দেখিবলৈ ধুনীয়া পৰিৱেশবিলাক। এনেকৈ আহি আছোঁ। নেদেখা ঠাই এখন দেখিম, ভালো লাগি আছে। আৰু যিহেতু বেমাৰো হৈ আছে, কি ৰিপৰ্ট আহে, কি হয়, সেইখিনি এতিয়ালৈকে তাত দেখুৱাৰ পিছতহে গম পাম। যিহেতু সেইটো কাৰণে অকণমান মানে ভয়ো লাগি আছে। আৰু আহি আছোঁ প্ৰায় এইখিনি ফ্লেভাৰটো অলপ মানে অসম পাৰ হৈছোঁহে, যেতিয়া মানে অসমৰ নিচিনাই লাগি আছে চাহ বাগানৰ মাজে মাজে। খালি ইয়াত ফ্লেভাৰ এটা আছে, শিলৰ নদী। গোটেইকেইখন ডাঙৰ ডাঙৰ বহুত মানে আছে শিলৰ নদী তেনেকুৱা। গোটেইবিলাক উঠাবলৈ সম্ভৱ হোৱা নাই, যদিও মাজে মাজে মই যিবিলাক থাপতে পাইছোঁ সেইবিলাক উঠাই পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰেলৰ ভিতৰততো বিভিন্ন মানে দেখুওৱা নাই আপোনালোকক, মানে সকলো সময়তে মানে কেমেৰাটো কৰি থাকিবলৈ ভাল নালাগে, আৰু মানে কৰি থকা নাই। আহিয়ে থাকে বেপাৰী, ইটোৰ পিছত সিটো আহি থাকে, চব বেপাৰী আহি থাকে। আৰু ইয়াতো এইটো গুহা পাইছোঁহি। গুহাটোৰ মাজেৰে আহিছোঁ, অকণমানি গুহা। গুহাটো পোহৰ হৈ গ'ল আকৌ। এখন ডাঙৰ নদী, আমি তাৰ ওপৰেদি এতিয়া পাৰ হৈ আছোঁ, নদীখনৰ ওপৰেদি। দেখিছে বহুত ডাঙৰ নদী এখন। নামটো নাজানো, যিহেতু গম নাপাওঁ কি নদী, কি নাম। ৰেল ক্ৰছ হৈছে, বহুত তেনেকুৱা ৰেল ক্ৰছ হৈছে।
বহুত স্পীডত যায়। এইবিলাক দেখিছে কেনেকুৱা ধুনীয়া। আৰু কিছুমান ইয়াত ছট পূজা হৈ আছিলে, এইবিলাক ছট পূজাৰ কিছুমান দৃশ্য উঠাব নোৱাৰিলোঁ। ভাল ভাল দৃশ্য দেখাৰ পিছতো ৰেলখন স্পীডত গুচি যায়, যিহেতু কেমেৰা কৰিবলৈ সুবিধা নহয়। আৰু গোটেই এইবিলাক দেখিছে ছট পূজা একদম ৰাতি দিন মানে একদম পূৰা ছট পূজা একেবাৰে জাকত জিলিকা কৰি ৰাখিছে। একদম পূৰা মানে গোটেই ভাল ভাল দৃশ্যসমূহ কিছুমান জেগাত ধৰি ৰাখিব পৰা নাই কেমেৰাই, কাৰণ মোবাইলটো নন ষ্টপ কৰি অহা নাই যিহেতু। সেইকাৰণে য'ত যেনেকৈ পাৰিছোঁ যেনেকৈ হৈছোঁ। এতিয়া যিহেতু ৰাতি হ'ল, ৰাতি হোৱাৰ লগে লগে ইয়াতে সকলোখিনি শুই পৰিছে আকৌ ৰাতি। আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু বেচিবলৈ আহি থাকে। সকলো য'ত ৰখাই তাতে উঠি লয়, বেচিবলৈ আহি থাকে। আৰু বহুত দামবিলাক বহুত বেছি। এতিয়া আমি আহি ষ্টেচন পাই গ'লোহি, পাটনা পাই গ'লোহি। আমি পাটনা এতিয়া ৰাতিপুৱা 5:35 মানত পাই গ'লোহি এতিয়া পাটনা আহি। আৰু 5টা এনেকুৱা মানত পাই গ'লোহি। আৰু পাটনা আহি এতিয়া পাইছোঁহি। আমি পাই পেলাই ইয়াতে আমি আহিলোঁ। আহি পেলাই মায়ে যিহেতু অকণ কমকৈ খোজ কাঢ়িব পাৰে, সেইকাৰণে লিফ্টৰ জৰিয়তে আহিলোঁ। এইখিনিলৈ আহিলোঁ ওপৰলৈ। আহি পেলাই নামি পেলাই আমি এতিয়া পাটনা জংচনৰ পাই গ'লোহি। এয়া আমাৰ লগত এহেঁতো আহিছে, ভাইটিও আহিছে, ইও আহিছে, এয়া মই। ইয়াত যিহেতু ছট পূজাৰ কাৰণে বৃহৎ ফেষ্টিভেল হৈ আছে, সেইটো কাৰণে বাহিৰত এতিয়া আমি ইয়াত ৰখাৰ লগে লগে একদম ধাং ধুম বক্সৰ পূৰা চাউণ্ড এইবিলাক সম্পূৰ্ণখিনি তুলিবলৈ হোৱা নাই, যিহেতু আহিছোঁ নেদেখা জেগা। ইয়াৰ পাটনাত আমি অটো এখন ভাড়া কৰি পেলাই লৈ আহিছোঁ হোটেললৈ বুলি। নেদেখা জেগা মানে আহি নোপোৱা জেগা প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে অনবৰতে ভিডিঅ' কৰি থকা নাই। নহ'লে বহুত ভাল ভাল আপোনালোকক স্নেপ দেখুৱাব পাৰিলোঁ হয়, কিন্তু ভৱিষ্যতে দেখাম বুলি আশা কৰিছোঁ। আহি এতিয়া আমি হোটেল ঠিক কৰিলোঁ। ঠিক কৰি পেলাই এইখন হোটেলত আমি থাকিম। এতিয়া সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লাইক কৰিব।